কহিলু স্বরূপে বেদান্ত তত্ত্ব হরি অৰ্থাৎ ভাৱনাৰ মহাজন হ'ল ভকতখ আৰু ভাৱনাৰ কৰ্তা হ'ল ভগৱান। সেই ভগৱানৰে অন্য চিনাকি নাম কৃষ্ণ। ভকতখ এতিয়া বুজিলানে বাৰু? বুজিলোঁ। বাৰু এই আমাৰ এই পাঠকদেৱে এক অধ্যায় পঢ়ি শেষ কৰিলে। সেই দ্বিতীয় অধ্যায় আৰম্ভ কৰাৰ আগতে সকলোৱে ভাবিছোঁ গলটো হওক তিয়াই লওঁ। এই আমাৰ এই বলো দেউৰী ঘৰৰ পৰা অহাই নাই নেকি? আৰু ক'ৰ পৰা পাবাহে তাক? সেই দেউৰী বুলি এদিনমান সোনকালে নামঘৰলৈ আহিছে জানো? নামঘৰলৈ অহাৰ পাছতো এই বাৰে প্ৰতি ঘৰলৈ আপ ডাউন কৰি থাকে। হে ৰাপাঠে, তুমিহে পাতি লৈছিলা বলুক দেউৰী? এই এফালে নামঘৰটো আৰু এফালে সেই গৰুকেইটা, এইকেইটাৰ পৰা মোৰ শান্তি নাইকিয়া আছে। এফালে আকৌ এই বুঢ়াকেইটা মোক চাহৰ কাৰণে চিঞৰি আছে। কৃষ্ণ কৃষ্ণ কি হ'ল বা? মোৰে আলোচনা চলি আছে নিশ্চয়। মই আকৌ কাৰোবাৰ ঘৰত কাম বন নথকা মানুহ নহয়। নামঘৰটো চাফ চিকুণ কৰি ওলাই গৈছোঁ। চাৰিটাকৈ দমৰা, দুজনীকৈ গাই, খাওঁকৈ বান্ধি থৈ আহিছোঁ। তোমাৰনো আৰু কি? ঘৰততো গৰু ছাগলী বুলিবলৈ নাই, থাকিলে বুজিবা। দমৰাকেইটা বিচাৰি কিমান ঘূৰি ফুৰিব লাগে। বৰ কাট মাৰি কথা নকবি দেই, আমাৰো কাম থাকে। কিন্তু ৰচোন ভদেশ্বৰ বলো, সেই চিঞৰ বাখৰখন নকৰ। এই বলো এই আমাৰ এই পাঠকদেৱে এক অধ্যায় পঢ়ি শেষ কৰিলে। সেই দ্বিতীয় অধ্যায় আৰম্ভ কৰাৰ আগতে যা খাওঁতকৈ গৈ চাহ বাটি এবাটি লৈ আহক। হ'ব পিছে ককাইদেউ এই দিনত যে নামঘৰলৈ আহি এই ৰাতি যে এইবোৰ কথা আমি গম নাপাবলৈ আহিছে নে আপুনি? এইবোৰ কথা যদি সমাজৰ আগত ক'বলৈ হয় আপোনাৰ সমাজৰ পৰাই ঘৰীয়া কৰিব। তই প্ৰমাণ দিব পাৰিবি? মই প্ৰমাণ দিব পাৰিম। হ'ব বাৰু ভদেশ্বৰ, এই আজি আমাৰ এই ভাগৱতৰ পাল দিয়া এই ডাক্তৰ বোপাৰ পৰিয়াল কেই বজাত পাবহি? জান সোনকালে হয় ভালে আছিল। ডাক্তৰ বোপাৰ কিবা জৰুৰী কামো আছে। এৰা, সি আমাৰ গাঁৱৰ গৌৰৱ। ডাক্তৰ হ'লেও সি কিন্তু আমাৰ এই সমাজখন, গাঁওখন আৰু নামঘৰটো পাহৰি যোৱা নাই। সেই বছৰেকত এবাৰ হ'লেও আহি সেই শৰাই এখন আগবঢ়াই থৈ যায়। তাতে আকৌ এইবাৰ ডাক্তৰ বোপাৰ দেউতাকে প্ৰথমবাৰৰ বাবে সেই ল'ৰা পোৱালিটোক লৈ নামঘৰলৈ আহিল। এজনী কোনো এনে স্বপ্না দেখোন সৰু পালে স্বপ্না নামঘৰলৈ কিয় আহিল? এই খালে এজনে খালেও কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই হাইজাত কুষ্ঠ ৰোগৰ পোকেখনে আমাক আজি কুষ্ঠ ৰোগী হ'ব লাগিব। দেৱাচোন ব'লা বলো, বলো পানী এবাটি সোনকালে লৈ আন। স্বপ্না, তই ইয়ালৈ কিয় আহিলি? স্বপ্না, তই ইয়ালৈ আহিব নালাগিছিলে নহয়। যা এতিয়া সোনকালে গৈ যা ঘৰত সোমাই থাকিবি। যা বলো এই কথা পানী দি দিছো, পানী দি। হ'ব স্বপ্না তই বৰ বেয়া কাম কৰিলি দেই। তই নামঘৰলৈ আহিব নালাগিছিলে নহয়। নহয়, মই কোনো অস্পৃশ্য নহয়। হয় মোৰ কুষ্ঠ ৰোগ হৈছিল, কিন্তু মই এতিয়া সম্পূৰ্ণ সুস্থ। আমাৰ গাঁৱৰ ডাক্তৰ ছাৰে চিকিৎসা কৰি মোক সুস্থ কৰিলে। মোৰ সকলোবোৰ ঠিক হৈ গৈছে। মাত্ৰ অকণমান দাগ মোৰ গালত থাকি গ'ল। এই দাগটো আগতে ডাঙৰ আছিল, কিন্তু এতিয়া লাহে লাহে নাইকিয়া হৈ গৈছে। মই সম্পূৰ্ণ সুস্থ, কিন্তু মই সম্পূৰ্ণ সুস্থ হোৱাৰ পিছতো আপোনালোকে মোক কিয় এনেকৈ এলাগি কৰিছে? ময়োতো মানুহ, মোকো জীয়াই থাকিবলৈ দিয়ক। স্বপ্না পালা বৰদেউতা, স্বপ্না এতিয়া সম্পূৰ্ণ সুস্থ। আমি এতিয়া চিকিৎসা কৰি সুস্থ কৰি তুলিছো। ডাক্তৰ ছাৰ, মই আপোনাক লগ কৰিম বুলি ইয়ালৈ আহিছো। ডাক্তৰৰ পৰা পালাহি? এই স্বপ্নাই যে চব গণ্ডগোল লগাই দিলে নহয়। একো নাই বাৰু, এই আমি পানী মাৰি চাফা কৰি দিম। প্ৰথমে তুমি এইফালে আছোন, এইফালে বোৱাৰী তুমি বৰদেউতা, স্বপ্না এতিয়া আমাৰ দৰে সুস্থ মানুহ, কোনো অস্পৃশ্য নহয়। হয় তাইৰ কুষ্ঠ ৰোগ হৈছে, কিন্তু এতিয়া তাই কুষ্ঠ ৰোগৰ পৰা সম্পূৰ্ণভাৱে আৰোগ্য লাভ কৰিছে। পাৰি গৈছো ছাৰ, কুষ্ঠ ৰোগৰ পৰা জয় লাভ কৰিলো যদিও এই সমাজখনৰ লগত একেবাৰে হাৰি গৈছো। মোক কোনেও নুবুজে, মই কেৱল অস্পৃশ্য, আৰু এই অস্পৃশ্যতাৰ এজাৰঙি দাগবোৰে বৰকৈ বেজাৰ দিছে। নাকান্দিবি স্বপ্না, সকলোৱে তোক আদৰি ল'ব লাগে। মই আজি বুজাম সকলো। নাই দেই, আজি ডাক্তৰৰ পৰা দিয়া শৰাই প্ৰসাদ আমি গ্ৰহণ কৰিব নোৱাৰো। এই অস্পৃশ্যতনি নহয় বৰদেউতা, নহয়। কুষ্ঠ ৰোগ ভাল হোৱাৰ পাছত ৰোগীজনৰ গাত একো নাথাকে। হয় বৰদেউতা, ময়ো এজনী কুষ্ঠ ৰোগ নিৰ্মূলকৰণৰ জিলা এগৰাকী বিষয়া, আৰু এওঁলোকক চোৱা চিতা কৰাটোৱে আমাৰ কৰ্তব্য। হয়তো এওঁলোকৰ আশীৰ্বাদত মই এটি নৱজাতকৰ মাতৃ হৈছো।
এওঁলোকক যদি আমি পেলনীয়া কৰোঁ, হাজাৰ ধৰ্ম আলোচনা কৰিলেও ভগৱানৰ দৃষ্টিত কিন্তু আমি এজন অধৰ্মী হৈ ৰওঁ। আচলতে আমাৰ সমাজখনে এতিয়াও বহু কথা উপলব্ধি কৰিবলৈ বাকী। ডাক্তৰ হিচাপে ধৰ্ম ভগৱান আমিও বিশ্বাস, কিন্তু অন্ধবিশ্বাসৰ পৰা আমিও আঁতৰত থাকোঁ। সমাজখনৰ পৰা এনে অন্ধবিশ্বাস আৰু কিছুমান অলাগতীয়াল ৰীতি নীতি আঁতৰ কৰিব বুজাই দিয়কচোন ছাৰ, নহ'লে এই লেইলেই চেইচেইবোৰে আমাক বৰকৈ আমাক দিয়ে। হয় স্বপ্না, আজি আপোনালোককো এই সুযোগতে সুস্থ ৰোগ সম্পৰ্কীয় কেইটামান কথা জনাইছো। সুস্থ হ'ল এবিধ ৰোগ, ই বীজাণুৰ দ্বাৰা হয়। ই আন সংক্ৰামক ৰোগতকৈ অতি কম সংক্ৰামক। ই বংশগত বা জন্মগত নহয়। আধুনিক ঔষধীয় চিকিৎসাৰ দ্বাৰা অতি কম দিনৰ ভিতৰতে সুস্থ ৰোগ আৰোগ্য হয়। চাওক, মোৰ ইয়াতে ৰঙচুৱা চুলে একো গম নোপোৱা দাগ হৈছে আৰু লাহে লাহে বাঢ়ি গৈছে, কিন্তু মই আৰম্ভণিতে চিকিৎসা কৰাৰ বাবে এতিয়া সম্পূৰ্ণ সুস্থ। চাওক, সুস্থ ৰোগ হোৱা আৰম্ভণিতে যদি কোনো ৰোগীয়ে চিকিৎসা কৰে, তেওঁলোকৰ বিকলাংগৰ বিকৃত নহয়। স্বপ্নাৰ আৰম্ভণিতে চিকিৎসা কৰাৰ বাবে তাই এতিয়া সুস্থ। ডাক্তৰ ৰূপা, আমাৰ এই সৰু বাপেকৰ হাততো ঘাঁহখন আছে, এই কোনো সুস্থ ৰোগ নেকি বাৰু? নহয় দাইটি, নহয়। হাত ভৰি থোৱা সকলো ঘাঁহ বা শৰীৰৰ বিকৃত ৰোগ এই ৰোগৰ লক্ষণ নহয়। তথাপি বৰদেউতা, তই এবাৰ আমাৰ গাঁৱৰ হস্পিটেললৈ যাবি। তাত মই তোক এবাৰ ভালদৰে চাই দিম। MDT ঔষধ প্ৰয়োগৰ দ্বাৰা কুষ্ঠ ৰোগ আৰোগ্য কৰিব পাৰি। এতিয়া সকলো স্বাস্থ্য কেন্দ্ৰতে কুষ্ঠ ৰোগৰ বিনামূলীয়া চিকিৎসা আগবঢ়োৱা হৈছে। প্ৰায় কথাবোৰ কৈছে যেতিয়া আমি মানিবই লাগিব। আমি কিন্তু মিছাতে স্বপ্নাক বৰ এটাচাৰ কৰিলো দেই। আমাৰো যদি এনে লক্ষণে দেখা দিয়ে, আমি ততালিকে হাস্পতাললৈ যাম। আৰু সৰু কথাই তুমি কিন্তু যাবা। নিশ্চয় যাম, নিশ্চয়। সঁচাকৈ আজি ডাক্তৰ বোপাই কুষ্ঠ ৰোগ সম্বন্ধীয় ভালে কেইটামান কথা আমাক ক'লে। যেনেকৈ শ্ৰীকৃষ্ণই অৰ্জুনক গীতাৰ বাণী শুনাইছিল, ঠিক তেনেকৈ ডাক্তৰ বোপাই আমাৰ সমাজখনক পোহৰেৰে উজ্বলাই তুলিলে, নহয় জানো? ভাল লাগিছে। স্বপ্নাৰ দৰে এনে বহুত আছে, যাৰ গাত হোৱা কুষ্ঠ ৰোগৰ এজাৰঙি দাগবোৰে বৰকৈ বিচাৰিব। আমাৰ সমাজখনে এনে ৰোগীসমূহক চিকিৎসাৰ সুব্যৱস্থা নকৰি ঘৰতে সোমাই চলে কুষ্ঠ ৰোগৰ আকাশী জতাই গোটেই সমাজখনকে আগুৰি ধৰিব। আজিৰ এই নামঘৰৰ পবিত্ৰ চৌহদত আহকচোন আমি সকলোকে আহ্বান জনাওঁ, কুষ্ঠ ৰোগীজনক পৰিচৰ্যা কৰক। কুষ্ঠ ৰোগৰ লক্ষণ দেখা পালে আৰম্ভণিতে চিকিৎসা কৰক আৰু কুষ্ঠ ৰোগ মুক্ত এখন সমাজ গঢ়ি দিয়াত সহায় কৰক।